এই গল্পটো এজন দুখীয়া ল'ৰাৰ। ল'ৰাজন ইমানেই দুখীয়া যে তেওঁ সদায় যেন খুজি মাগি দুবেলাৰ এসাঁজহে যোগাৰ কৰিব পাৰে। কিন্তু প্ৰত্যেক দিনাই তেওঁৰ ভাগৰ যথেষ্ট সংখ্যক আহাৰ নাইকিয়া হৈ যায়। এদিন তেওঁ গম পালে যে তেওঁ আহাৰসমূহ এটা নিগনিয়ে চুৰ কৰে। তেওঁ সেই নিগনিটোক ধৰি সুধিলে, তই জানই যে মই ইমান দুখীয়া, তথাপিও তই মোৰ আহাৰ চুৰ কৰ। যদি তই খাদ্য চুৰ কৰি খাবই বিচাৰিছ, কোনোবা ধনী মানুহৰ খাদ্য চুৰ কৰ, কিয়নো তাহাঁতে কোনো কষ্ট নাপায়। তেতিয়া নিগনিটোৱে ক'লে যে তোৰ ভাগ্যত মাত্ৰ কেইটামান সম্পদহে লিখা আছে, আৰু তই যিমানেই চেষ্টা নকৰ কিয় সেইখিনিয়েহে পাবি। সেই কথাৰ বিষয়ে জানি ল'ৰাজন বহুত চিন্তাত পৰিল যে এইটো কেনেকৈ সম্ভৱ। তেতিয়া নিগনিটোৱে ক'লে, তই যদি জানিবই বিচাৰিছ তোৰ ভাগ্যত কি লিখা আছে, তেতিয়াহ'লে তই ভগৱান বুদ্ধৰ ওচৰলৈ যাব লাগিব। তেওঁৱেহে ক'ব পাৰিব যে তোৰ ভাগ্যত কি লিখা আছে। সেই কথা শুনি ল'ৰাজন ভগৱান বুদ্ধৰ ওচৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। ৰাস্তাত গৈ থাকোঁতে বহুত ৰাতি হৈ গ'ল। সেই সময়তে তেওঁ ৰাস্তাৰ কাষতে এটা ঘৰ দেখিলে আৰু গৃহস্থক এক ৰাতি বিশ্ৰাম কৰিবৰ কাৰণে অনুৰোধ কৰিলে আৰু গৃহস্থইও অনুমতি দিলে। তেওঁলোকে ল'ৰাজনক সুধিলে যে ইমান ৰাতি তুমি ক'লৈ যাবলৈ বুলি আহিছা? তেতিয়া ল'ৰাজনে ক'লে যে মই ভগৱান বুদ্ধৰ ওচৰলৈ যাম মোৰ ভাগ্যখনৰ বিষয়ে সুধিবলৈ। তেতিয়া গৃহস্থই ক'লে, তুমি ভগৱান বুদ্ধক আমাৰ এই প্ৰশ্নটো সুধিবাচোন। আমাৰ এজনী 16 বছৰীয়া ছোৱালী আছে যিজনীয়ে মাতিব নোৱাৰে। ছোৱালীজনীৰ মাতটো ঘূৰাই আনিবলৈ আমি কি কৰিব লাগিব? ল'ৰাজনে ক'লে, মই আপোনাৰ এই প্ৰশ্ন অৱশ্যেই সুধিম। গৃহস্থই তেওঁক ধন্যবাদ দিলে আৰু ৰাতিপুৱা তেওঁ লক্ষ্যস্থানলৈ বুলি প্ৰস্থান কৰিলে। আগত ৰাস্তাত বহুত ডাঙৰ ডাঙৰ বৰফৰ পাহাৰ আছিল। তেওঁ বহুত কষ্টৰে এটা পাহাৰত উঠিল আৰু তাত এজন যাদুকৰক লগ পালে। যাদুকৰজনে তেওঁক সুধিলে, তুমি ক'লৈ যাম বুলি আহিছা? ল'ৰাজনে ক'লে যে মই বুদ্ধৰ ওচৰলৈ যাম মোৰ ভাগ্যখনৰ বিষয়ে সুধিবলৈ। তেতিয়া যাদুকৰজনে ক'লে যে বেয়া নোপোৱা যদি তুমি মোৰো এটা প্ৰশ্ন সুধিবাচোন। মই হাজাৰৰো অধিক বছৰ তপস্যা কৰিছোঁ যাতে স্বৰ্গলৈ যাব পাৰোঁ, আৰু মোৰ মতেতো মই ইমান দিনে স্বৰ্গলৈ যাবই লাগিছিল। তুমি সুধিবাচোন মই স্বৰ্গলৈ যাবলৈ এনেকুৱা কি কৰিব লাগিব? ল'ৰাজনে ক'লে, মই আপোনাৰ এই প্ৰশ্ন বুদ্ধক অৱশ্যেই সুধিম। তেতিয়া যাদুকৰজনৰ ওচৰত এডাল লাঠি আছিল আৰু সেইডালৰ সহায়ত ল'ৰাজনক সেই বৰফৰ পাহাৰটো পাৰ কৰি দিলে। যেতিয়া তেওঁ আগবাঢ়িবলৈ ধৰিলে, তেওঁৰ সন্মুখত এক বহুত ডাঙৰ চেলেঞ্জ আহিল। এখন বিশাল নদী আছিল যিখন তেওঁ অকলে পাৰ কৰা সম্ভৱ নহয়। এনেতে তেওঁৰ মুখামুখি হ'ল এক বৃহৎ আকাৰ কাছৰ লগত, আৰু কাছটোৱে তেওঁক নদী পাৰ কৰিবলৈ সাজু হৈ গ'ল। কাছটোৱেও তেওঁক একেই প্ৰশ্ন কৰিলে যে তুমি ক'লৈ যাম বুলি আহিছা? ল'ৰাজনে ক'লে যে মই ভগৱান বুদ্ধৰ ওচৰলৈ গৈ আছোঁ মোৰ ভাগ্যখনৰ বিষয়ে জানিবলৈ। কাছটোৱে ক'লে, তুমি মোৰো এটা প্ৰশ্ন সুধিব পাৰিবানে? মই 500 বছৰৰ পৰা ঘঁৰিয়াল হ'বলৈ চেষ্টা কৰি আছোঁ, কিন্তু হ'ব পৰা নাই। মই ঘঁৰিয়াল হ'বলৈ কি কৰিব লাগিব? ল'ৰাজনে ক'লে, ঠিকেই আছে, মই আপোনাৰ এই প্ৰশ্নটোও সুধিম। কাছটোৱে তেওঁক পিঠিত বহুৱালে আৰু নদীৰ পাৰত এৰি দিলে। অৱশেষত ল'ৰাজন ভগৱান বুদ্ধৰ ওচৰ পালেগৈ। তাত আৰু বহুত মানুহ আছিল। বুদ্ধই কৈছিল, এজন ব্যক্তিৰ কেৱল 3টা প্ৰশ্নৰহে উত্তৰ দিম। সেই শুনি ল'ৰাজন নাৰ্ভাছ হৈ গ'ল, কিয়নো তেওঁ 4টা প্ৰশ্ন সুধিব লগা আছিল। তেওঁ চিন্তা কৰিবলৈ ধৰিলে যে কোন 3টা প্ৰশ্ন তেওঁক সুধিব। কাছটোৰ বিষয়েও ভাবিলে যে কাছটো 500 বছৰৰ পৰা ঘঁৰিয়াল হ'বলৈ চেষ্টা কৰি আছে। যাদুকৰজনেওতো স্বৰ্গলৈ যাবলৈ 1000 বছৰৰ পৰা তপস্যা কৰি আছে। আৰু সেই ছোৱালীজনী, তাই কি হ'ব? তাইওতো বোবা হৈ গোটেই জীৱন কটাব নোৱাৰে। তাৰপিছত তেওঁ নিজৰ বিষয়েও ভাবিলে যে মইতো কেৱল এক ভিখাৰীহে, মই ভিক্ষা কৰিও নিজৰ জীৱন কটাব পাৰিম। কিন্তু কাছ, যাদুকৰ আৰু ছোৱালীজনীৰ সমস্যাটো মোৰ সমস্যাতকৈও বহুত ডাঙৰ। সেইকাৰণে তেওঁ সিহঁতৰ প্ৰশ্ন 3টা বুদ্ধক সুধিলে। ভগৱান বুদ্ধই প্ৰত্যুত্তৰত ক'লে যে কাছই 500 বছৰৰ পৰা ঘঁৰিয়াল হ'বলৈ চেষ্টা কৰি আছে, কিন্তু সি তাৰ কবচটো এৰিবলৈ সন্মত নহয়। যেতিয়ালৈকে সি তাৰ কবচটো এৰি নিদিব তেতিয়ালৈকে সি ঘঁৰিয়াল হ'ব নোৱাৰে। আৰু সেই যাদুকৰজনে 1000 বছৰৰ পৰা সেই লাঠিডাল তেওঁৰ লগত ৰাখিছে। সেই লাঠিডালেই তেওঁক স্বৰ্গলৈ যাবলৈ ৰখাই থৈছে।
যদি তেওঁ স্বৰ্গলৈ যাবলৈ মন আছে তেতিয়াহ'লে তেওঁ সেই লাঠিডাল ত্যাগ কৰিব লাগিব। আৰু যেতিয়া সেই ছোৱালীজনীয়ে নিজৰ জীৱনসংগীক লগ পাব তেতিয়া তাই মাতিব পাৰিব। ল'ৰাজনে ভগৱান বুদ্ধক ধন্যবাদ দিলে আৰু তাৰ পৰা উভতি আহিল। তেওঁ দ্বিতীয়বাৰ কাছটোৰ ওচৰলৈ গ'ল আৰু ক'লে যে ভগৱান বুদ্ধই কৈছে তুমি যদি ঘৰিয়াল হ'ব বিচাৰা তুমি তোমাৰ কবচটো ত্যাগ কৰিব লাগিব। যেতিয়াই কাছটোৱে কবচটো খুলিলে তাৰ ভিতৰত এটা মূল্যৱান মুকুতা আছিল। কাছটোৱে সেই মুকুতাটো ল'ৰাজনক দি দিলে আৰু ঘৰিয়াললৈ ৰূপান্তৰিত হ'ল। তাৰপিছত ল'ৰাজন যাদুকৰজনৰ ওচৰলৈ গ'ল আৰু তেওঁক ক'লে তুমি যদি স্বৰ্গলৈ যাব বিচাৰা তেতিয়াহ'লে তোমাৰ সেই লাঠিডাল এৰিব লাগিব। লগে লগে তেওঁ সেই লাঠিডাল ল'ৰাজনক দিলে আৰু তেওঁ স্বৰ্গলৈ গুচি গ'ল। অৱশেষত তেওঁ সেই ঘৰটোলৈ গ'ল য'ত তেওঁ ৰাতি বিশ্ৰাম কৰিছিল। যেতিয়া তেওঁ তালৈ গ'ল সেই ছোৱালীজনী তেওঁৰ ওচৰলৈ আহি ক'লে যে সেইদিনাখন ৰাতি আমাৰ ঘৰলৈ তুমিয়েই অহা নাছিলা জানো? আৰু সেইদৰেই ছোৱালীজনীয়েও কথা ক'ব পৰা ক্ষমতাৰ লগতে এক দয়ালু আৰু সুন্দৰ জীৱনসংগীও পালে। জীৱনত কিবা পাবলৈ হ'লে কিবা নহয় কিবা এটা ত্যাগ কৰিবই লাগিব। যেতিয়া যাদুকৰজনে তেওঁৰ লাঠিডাল ল'ৰাটোক দি দিলে তেতিয়া তেওঁ স্বৰ্গলৈ যাব পাৰিলে। সেইদৰেই জীৱনত বহুত ডাঙৰ কিবা কৰিবৰ বাবে নিজৰ কমফৰ্ট জ'নৰ পৰা বাহিৰলৈ আহিব লাগিব। এখন পানীৰ জাহাজ চবতকৈ বেছি সুৰক্ষিত হৈ সাগৰৰ কিনাৰতেই থাকে, কিন্তু জাহাজখন কিনাৰত সজাবলৈ বনোৱা নাই। সেইখনক মাছ সাগৰত ঢৌবোৰক ফালি আগবাঢ়িবলৈ বনোৱা হৈছে। সেইদৰে আপুনি যদি জীৱনত কিবা ডাঙৰ কাম কৰিব বিচাৰিছে তাৰ বাবে ৰিস্ক ল'বই লাগিব। যিদৰে কাছক ঘৰিয়াল হ'বৰ বাবে নিজৰ কবচক ত্যাগ কৰিব লগা হ'ল। আৰু যদি এনে অনুভৱ হয় যে আপোনাৰ লাইফত প্ৰব্লেম বহুত বেছি তেতিয়াহ'লে সেই মানুহখিনিলৈ এবাৰ ঘূৰি চাওক যাৰ থাকিবলৈ ঘৰ নাই, খাবলৈ খাদ্য নাই, কোনোবা অন্ধ, কোনোবা পংগু, কোনোবা বোবা। কি আপোনাৰ প্ৰব্লেমসমূহ সিহঁতৰ প্ৰব্লেমতকৈ বেছি ডাঙৰ নেকি? আপুনি জানেনে যে আমি নিজেও সমস্যাত ডুব গৈ থাকিও বেলেগৰ সমস্যাক ছল্ভ কৰোঁ? তাৰ ফলস্বৰূপে এইটোৱেই হয় যে আমাৰ প্ৰব্লেমসমূহ নিজে নিজে নাইকিয়া হৈ যায়। সেই দুখীয়া ল'ৰাজনৰ লগতো ঠিক একেই হ'ল। তেওঁ ভগৱান বুদ্ধক নিজৰ বিষয়ে একোৱেই নক'লে, বৰঞ্চ তেওঁ মুকুতাও পালে, যাদুৰ লাঠিডালো পালে আৰু ছোৱালীজনীকো বিয়া কৰালে। প্ৰিয় বন্ধু, মই এই গল্পটোৰ লগত সংগতি ৰাখি আপোনাক এটা কবিতাও শুনাব বিচাৰিছোঁ। ভাল পালে লাইক কৰিব। কবিতাটো লিখিছে লক্ষীপ্ৰসাদ শৰ্মাই। কবিতাৰ শিৰোনাম আপুনি ধনী নে দুখীয়া। আপুনি নিজকে ভাবে নেকি বৰ দুখীয়া বুলি? কিমান দুখীয়া বাৰু আপুনি? কান্ধত ভিক্ষাৰ জুলুঙা লৈ ফুৰা সদাশিৱ মহাদেৱতকৈ দুখীয়া নে? নে ৰেল ষ্টেচনত বাতিটো জোকাৰি থকা এঠেঙীয়াজনতকৈ দুখীয়া? কি ক'লে? আপুনি ধনী? আম্বানী নে ৰতন টাটা নে বিল গেটছতকৈ ধনী? ক'তা এওঁলোকৰ ধনবোৰতো গণিব পাৰি। পাৰিলে এবাৰ চেষ্টা কৰকচোন মোহন দাস নাইবা বিবেকানন্দৰ সমান ধনী হ'বলৈ। ধন্যবাদ। জয় অসম।